Hi guys, welcome back to my channel. So আজি আছে actually যোৱাকালিও আছিলে যোৱাকালিটো মই মিনি ব্লগত অলৰেডি দিয়া হৈছে আৰু আজিও আছে আজি লাষ্ট হয় ভাকাৰী বিটা বিহু সন্মিলনী মানে আমাৰ গাঁৱৰে বিহু বুলি ক'ব পাৰি মানে লাইক গাঁৱৰে হয় সো তাতে বহুত পপুলাৰ সিঙ্গাৰ আহিব আৰু হেতু আপোনালোকে চাই থাকিলে গম পাব মই এতিয়া কৈ নিদিও সাসপেন্স হৈ থাকিলে এতিয়া কৈ দিলে আপোনালোকে পিছলৈকে নাচাবও পাৰে সো কাইন্ডলি আপোনালোকে যদি চাই মোৰ ভিডিওটো তেতিয়াহলে গম পাব কোনে আহে আৰু বহুত পপুলাৰ গান আছে আপোনালোকে সবে শুনিছে ৰিলছত পুৰা ভাইৰেল হোৱা তেনেকুৱা গতিকে আপোনালোকে শেষৰলৈকে ভিডিওটো চাব বুলি আশা কৰিলো আৰু এতিয়া সবে আমি ৰেডি হৈ আপোনালোকক দেখাই আছো চাই দেখো বহি আছে জিনুবা পকৰি খাই আছে বৌ পকৰি লৈ আহিছে মায়ে চুলিৰ হিচাপ দি আছে হেয়া পকৰি তাতে ইস্ত্ৰি কৰে ব্লা 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 আৰু এতিয়া আমি ওলাম আৰু এয়া আমাৰ হিৰো ৰেডি আজি মানে হি প্ৰাইজ পাব গাইজ কিহত প্ৰাইজ পাইছিলি কৈ দে okay bye all the best sorry congratulations নাই ঘুরি কোনোই নাই গাইস বিহুত কোনো নাই এফালে স্টাইল হৈ আছে 3 2 1 গাইস ফাইনালি ৰেডি হলো একদম এতিয়া মই একদম ৰেডি হলো মেখেলা চাদৰ পিন্ধিছো আগতে পিন্ধা নাছিলো এইবাৰ পিন্ধিছো মেখেলা চাদৰ পিছফালে কবৰবোৰ লগাইছো কালিও লগাইছিলো আৰু এয়া বা হাফ ৰেডি হৈ আছে কাৰণ ইয়াতে মাদাৰ ইণ্ডিয়া ষ্টাইল কৰি আছে তো আইনাখন ভাগত পোৱা নাই তাৰপিছত আৰু ইফালে মাদাৰ ইণ্ডিয়া ৰেডি হৈ আছে আৰু এতিয়া আমি বিহুতলিত যাম আৰু বিহুতলিত গৈ আপোনালোকক গোটেইখিনি দৃশ্য দেখাই থাকিম কি হৈ থাকে এটাৰ পিছত এটা প্ৰগ্ৰেম আৰু শেষলৈকে চালে আপোনালোকে গম পাব কোন আৰ্টিষ্ট আহিব একদম জুই লগাই দিব হিন্ট এটা দি থ'লোঁ আপোনালোকক গেছ কৰিব পাৰে যদি ক'ব আৰু চাই থাকক গাইজ বৰষুণ পৰি আছে ইমান ধুনীয়াকৈ ৰেডি হৈ পেলাই বৰষুণটো মানে নেপেৰা বৰষুণ পৰি আছে একদম উপায় নাই বৰষুণৰ বতৰ যিহেতু পৰিবই আৰু এতিয়া বৰষুণটো কমিলে অলপ গুচি যাম আৰু আমি লেকচাৰ মাৰি আছোঁ ফটো উঠিলোঁ আৰু বেচেৰি দুগৰাকী চৰি একদম মানে টেনশ্যন হৈ গৈছে একদম কেনেকৈ যাব কেনেকৈ মেনেজ কৰিব উপায় নাই আৰু এই অৱস্থা আমাৰ গাইছ ছাতি লৈ এতিয়া বিহু চাব যাম মানে বৰষুণ আহে জীয়াই আহোঁ আমি মানে বিহু চাম ফাইনেলি আমি আহি পালোঁ একদম ছেফলি আহি পালোঁ একদম লাহে কৈ আছোঁ মানে মানুহ আছে ন নাপায় লাজ লাগে অলপ ব্লগ কৰিব বাহিৰত সেইকাৰণে মানে অলপমান চুটি কথা কৈ আছে বহুত কষ্ট কৰি আহি পাইছোঁ গাড়ী আধা মানুহ খোজকাঢ়ি আধা মানুহ গাড়ী
সীমাৰ অন্তত এতিয়া জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত হ'ব গাইজ আৰু আমি এতিয়া ৰখি আছোঁ পুৰা মিউজিচিয়ানবিলাক ঠিক কৰি আছে আৰু মই প্লেচটো চেঞ্জ কৰিলোঁ মাদাৰ ইণ্ডিয়া আৰু ইফালে আৰু এজন নতুন সদস্য বৌ গাইজ কাপোৰযোৰ মই বনাইছিলোঁ বহুত ধুনীয়া হৈছে কাপোৰযোৰ ফাৰ্ষ্ট কাষ্টমাৰ বুলি ক'ব পাৰি অঁ ঘৰৰে কাষ্টমাৰ ঘৰুৱা আৰু ইফালে বিজুলী মাৰি আছে একদম ধুনীয়াকৈ
গড বৰষুণটো যে নাই মানে আৰু শেষ প্ৰগ্ৰাম শেষ গাইজ আগতে দিলে পিছত মাৰি এইবিলাকে ভয় লাগে না খুৰী গাইজ শেষ প্ৰগ্ৰাম আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ লাষ্ট ডে আছিল চবে বিহু শেষ আৰু 2025ৰ কাৰণে আমাৰ কাৰণে বিহু শেষ হৈছে তোৰ গাইজ ৰ'ষ্ট মানে ইয়াত কি ক'ম আৰু কাম নাই আৰু তাকে এতিয়া ঘৰমুৱা হৈ গৈছোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই